হে গাইজ ভালে আছেনে আপোনালোকে? এতিয়া ৰাতিপুৱা 8টা বাজিল। এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ ভৱানীপুৰৰ গাঁৱলৈ। গাঁৱৰ ঘৰত কিয় গৈ আছোঁ কৈ আছোঁ, চাই থাকক। মানে ফ্ৰেণ্ডছ, কথাটো হ'ল আমাৰ মা দেউতা মানে এওঁৰ মা দেউতা আৰু মোৰ মা 22 দিনৰ বাবে ভাৰত ভ্ৰমণ যাব। প্ৰায় 22 দিন থাকিব তেওঁলোকে আৰু বাছত যাব। যাত্ৰাটো মানে বাছত আজিৰ পৰা আৰম্ভ হ'ব। বাছত প্ৰায় 30 জন মান যাব। 30 জন মান যাত্ৰী যাব। যিসকলে অৰ্গেনাইজ কৰিছে তেওঁলোকে প্ৰায়ে মানে গৈ থাকে, এভৰি ইয়াৰ তেওঁলোকে গৈ থাকে। সিহঁতৰ সেইটো কামে সিহঁতে মানে গৈয়ে থাকে, প্ৰত্যেক বছৰে যায়। মোটামুটি বছৰত 2-3 বাৰ যোৱা বুলি কৈছে। আৰু মেইনলি তেওঁলোক যাব উত্তৰ ভাৰতৰ আপোনালোকৰ হৈ গ'ল ৱেষ্ট বেংগলৰ পৰা আৰম্ভ হ'ব। ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, উৰিষ্যা এইবিলাক ঠাইত যাব তেওঁলোকে। আৰু বিশেষকৈ যিবিলাক ধাৰ্মিক স্থল আছে তেওঁলোকক তাত নিয়া হ'ব আৰু বহুত কিবা কিবি দেখাব। এখন তেওঁলোকে লিষ্ট এখন দিছে, ঠাইৰ নাম বা য'ত নিব তাৰ এখন লিষ্ট এখন তেওঁলোকে দি দিছে। তো ফ্ৰেণ্ডছ, আমি এতিয়া মাহঁতক আনিব যাম, মা আৰু দেউতাক আনিব যাম আৰু ভৱানীপুৰৰ পৰা পিক আপ কৰিব যাম। আৰু বাছখন থাকিব হাদেৰীত, মানে মোৰ মাৰ ঘৰ য'ত তাত থাকিব বাছখন। আৰু তাত গোটেইকেইজনে লগ হৈ কিনে তাৰ পৰা যাত্ৰাটো আৰম্ভ হ'ব। আৰু মানে আমাৰ এটা সপোন আছিলে মানে মা দেউতাক একেলগে মানে তীৰ্থ ভ্ৰমণত পঠোৱা। আজি সেই সপোনটো পূৰণ হ'ল। বহুত ভাল লাগি আছে মানে মা দেউতাৰ কাৰণে কিবা এটা কৰিব পাৰিছো, সেইটো বহুত আৰু সেইটো আমাৰ কাৰণে বহুত। আমাৰ কাৰণে মা দেউতাহঁতে কিমান কি কৰিছে, কিমান চেক্ৰিফাইচ কৰিছে লাইফটো। তো আজি কাৰণে কিবা এটা ভাল কাম কৰিব গৈ আছো, সেইকাৰণে বহুত বেছি ভাল লাগিছে। সিহঁতৰ কাৰণে কিবা এটা কৰিব গৈ আছো একচুৱেলি, সেইটোৱে আমাৰ কাৰণে বহুত মানে আৰু মা দেউতাহঁতৰ লাহে লাহে বয়স হৈ আহিছে। গতিকে গা ভালে থাকোতে এনেকুৱা ঠাইত ফুৰিব পালে তেওঁলোকৰো মন বিলাক ভাল লাগিব। সেইটোৱে আৰু যিসকল মানে অৰ্গেনাইজ কৰিছে তেওঁলোকে মানে জনাইছে তেওঁলোকে এসাঁজ নে দুসাঁজ ভাত দিব, চাহ পানী দিব আৰু ৰাতিপুৱা চাহ দিব আৰু ৰাতি ভাত দিয়াৰ কথা কৈছে। দিনতো মানে সময় নাপায়, দিনতো ঘূৰি থাকিব লাগিব। ৰাতি সিহঁতক ৰাখিব বিভিন্ন ঠাইত যে অতিথিশালাবিলাক যে থাকে তাত তেখেতসকলক ৰাতি ৰাখিব। তেওঁলোকে গৈয়ে থাকে যিহেতু তেওঁলোকৰ কণ্টেক্ট থাকে সেইবিলাকৰ লগত আছে। গতিকে আমি ভালকৈ সুধিছো। আৰু ট্ৰেইনত হ'লে অলপ অসুবিধা হ'লে হয়, ট্ৰেইনত হ'লে মানে দৌৰাদৌৰিটো বেছি হয় অলপ। যেতিয়া যিহেতু বাছত যাব সেইকাৰণে মানে কষ্টটো অলপ কম হ'ব। এইটোৱে আৰু এতিয়া গৈ কিনে ভালে ভালে আহিলে হ'ল। আৰু যিকেইজন যাব আৰু যাত্ৰী সকলোৱে যাতে ভালে গৈ ভালে আহে, ঘূৰি আহে, সেইটোৱে আৰু আমি এতিয়া ভগৱানক সেইটোৱে কামনা কৰি আছো। এয়া আমাৰ গাঁৱৰ ঘৰত যোৱা ৰাস্তাৰে আমি সোমালো। ইয়াৰ পৰা অকণমান গ'লে আমাৰ ঘৰখন পোৱা যায়। আচলতে ফ্ৰেণ্ডছ, গাঁৱত থকাৰ কথাই সুকীয়া। আমি কামৰ কাৰণে চহৰত নগৰত যাবলগীয়া হয়, কিন্তু গাঁৱত সেউজীয়া পৰিৱেশৰ মাজত যিটো মাদকতা পোৱা যায় সেইটো চহৰৰ যান্ত্ৰিকতাৰ মাজত পোৱা নাযায়। ঘৰ আহি পালোঁ ফ্ৰেণ্ডছ। এইখনেই আমাৰ গাঁৱৰ ঘৰখন। মা দেউতাহঁতে যোগাৰ পাতিখিনি ঠিকে ঠাকে কৰি আমালৈ ৰৈ আছিলেই। 22 দিনৰ কাৰণে যাব, গতিকে লাগতিয়াল ঔষধ পাতি বা কাপোৰ কানি বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হয়, সেইখিনি তেওঁলোকে লৈ লৈছে। আমাৰ ঘৰৰ সন্মুখতে এটা ধুনীয়া নামঘৰ আছে। যিহেতু তেওঁলোকে ইমান দিনৰ কাৰণে বাহিৰত যাবলৈ ওলাইছে, মা দেউতাই আশীষ বিচাৰি ভগৱানৰ ওচৰত সেৱা ল'লে। লাগতিয়াল বস্তুখিনি, বেডিং পত্ৰখিনি গাড়ীত ভৰাই ল'লোঁ। বলক এতিয়া আমি গৈ থাকোঁ। তো ফ্ৰেণ্ডছ, মা দেউতাহঁতক পিক আপ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ হাদেৰীলৈকে। তাত সকলোৱে লগ হ'ব, তাৰ পৰা গাড়ীখনৰ যাত্ৰা আৰম্ভ হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি আহি পালোঁ হাদেৰীৰ মাৰ ঘৰত। যিহেতু মায়েও যাব লগত, গতিকে মায়ে সকলো বস্তু বাহানিখিনি ঠিক ঠাক কৰি ৰেডি কৰি থৈ দিছে। আমাৰ ওচৰৰ পাজৰৰ যোনে যাব তেওঁলোক আটাইকেইজনে আমাৰ ইয়াতে বাছৰ বাবে ৰখি আছে। আটাইকেইজনে লগ হৈ কিনে ডিছকাশ্যন কৰিলে সকলো বস্তু ঠিকে ঠাকে লৈছে নে নাই। ফ্ৰেণ্ডছ, ফাইনেলি বাছখন আহি পালে। বলক তেওঁলোকৰ বস্তু বাহানিবিলাক উঠাই দিওঁ। এয়া চাওক, এইখন বাছতে তেওঁলোকে যাব। তেওঁলোকে আমাৰ ওচৰ পাজৰৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক যাব আৰু তেওঁলোকক উঠাই আনি আছে, বাছত উঠাই আনি আছে। এতিয়া আমাৰ ইয়াৰ পৰা বাকী কেইজনে যাত্ৰা আৰম্ভ কৰিব। মাহঁতে বাছত সকলোৱে নিজৰ চিটবিলাক লৈ ল'লে। এতিয়া যাবলৈ সাজু। আমাক সকলোকে বাই দি মাহঁতে শুভযাত্ৰা আৰম্ভ কৰিলে। বলক আমিও এতিয়া ঘৰলৈকে যাওঁ।
তো ফ্ৰেণ্ডছ ফাইনেলি মাহত গ'ল যিমান কেইজন মানে যাত্ৰী গৈছে সকলোৱে যাতে ভালে কুশলে আহি পায় আপোনালোকে আশীৰ্বাদ কৰিব আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলো তো আশা কৰো ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পালে আৰু নেক্সট ভিডিঅ'ত আৰু ইয়াতকৈ ভাল ভিডিঅ' আহি আছে মানে আমি প্লেনিং কৰি আছো ভাল ভাল ভিডিঅ' বনোৱাৰ কাৰণে তো যিহেতু আমি নতুন একদম এইটো ফিল্ডত আৰু ইউটিউবতো আগৰ পৰাই আছো কিন্তু ভ্লগিঙত নতুন তো আমি ভাল ভাল কন্টেন্ট যিমান পাৰো ভাল ভাল কন্টেন্ট আনিব চেষ্টা কৰিম আপোনালোকে জনাবচোন কেনেকুৱা কন্টেন্ট মানে বনালে আপোনালোকে ভাল পায় কমেন্ট কৰি জনাব আৰু এইটো জনাব আপোনালোকে এই যে ভাৰত ভ্ৰমণ আপোনালোকক কোনোবাই গৈছে নেকি আৰু গৈছে যদি ক'ত গৈছে আৰু কিবা এক্সপেৰিয়েন্স আছে যদি জনাব কমেন্টত জনাব তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলো আকৌ লগ পাম এটি নতুন ভিডিঅ' ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই